ওয়েলকাম টু মাই ইউটিউব চেনেল দিগন্ত মাধৱ ব্লগছ। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক ভোগালী বিহুৰ অশেষ শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে কুশলে আছে। আজিৰ ভিডিঅ'টো মোৰ গাঁৱৰ ভোগালী বিহুৰ পৰা আৰম্ভ কৰিছোঁ। মোৰ গাঁৱত ভোগালী বিহুৰ উপলক্ষে এটা ধুনীয়া অনুষ্ঠান পালন কৰে। আজি বহুত বছৰৰ বাবে মই সৰু থকাৰ পৰা এই অনুষ্ঠানটো পালন কৰে। আপোনালোকক এই অনুষ্ঠানটোৰ কিছু দৃশ্য দেখাবলৈ যত্ন কৰিম। এই বিহুখন বহুত কষ্টৰে দাদাহঁতে বিহুখন চলাইছে। আজি এই বিহুখনৰ সম্পাদক বিজ্ঞান নাথ আৰু আমাৰ এই বিহুখনৰ লগত যিটো বিহুখন জন্মদাতা পিংকু নাথ আমাৰ লগত আছে। মোৰ ওচৰৰ গাঁৱৰে দাদা হয়। তেখেতসকলে আপোনালোকক ৰাখিব বিহুখনৰ বিষয়ে। আমাৰ সম্পাদকে আগত ৰাখিব। হয়, আমি আজি বহু কষ্ট কৰি 39তম সাৰ্বজনীন ভোগালী বিহুখন উদযাপন কৰিছোঁ। আমি বহুত কষ্ট কৰিছোঁ। আমি গাঁৱৰ পৰা ধন সংগ্ৰহ কৰি যিবিলাক কাম কৰিছোঁ। আমি আপোনালোকে সকলোৱে ৰাইজে দেখা পাইছে আমাৰ কিমান মানুহ, কিমান আমাৰ দৰ্শক আহে, কিমান প্ৰতিযোগী আহে। আমি উৎসৱটো পালন কৰিছোঁ। নিশ্চয় আমাক এই ভোগালী বিহুখন উদযাপন কৰাৰ সহায় সহযোগিতা কৰিব। আগবাঢ়ি যাত আমি সহায় সহযোগিতা কৰাৰ কাৰণে আমি সমূহ ৰাইজক আমি উৎসাহ বিচাৰিছোঁ। আৰু মই বিশেষ ক'ব নাযাওঁ, মোৰ বন্ধু আছে, মোৰ বন্ধুজনক ক'ব নিশ্চয়। এই বিহুখনৰ বহুত ইতিহাস আছে। এই ইতিহাস আমিতো নাজানো, আমি কাৰণ জন্মই হোৱা নাছিলোঁ তেতিয়া। গতিকে এই বিহুখনৰ ইতিহাসক লৈ অলপমান বুজাই আপোনালোকক ৰাখিব। অসমীয়া সংস্কৃতি সকলোৱে বজাই ৰাখিব লাগে। আচলতে ইতিহাস ক'ব গ'লে যে ময়ো সেই 39 বছৰ আগতে আমি খেলা ধূলা কৰিছিলোঁ সৰুৰে পৰাই। মই প্ৰথম বিহুৰ পৰাই খেলিছিলোঁ, কিন্তু মই 39 বছৰত সেনেকৈ জড়িত নাছিলোঁ। প্ৰথম বৰ্ষৰ পৰা এনে জড়িত নাছিলোঁ। 8ম বৰ্ষৰ পৰাই মই বিহুখনৰ লগত সম্পূৰ্ণভাৱে জড়িত। ইয়াত বিভিন্ন ধৰণৰ খেলা ধূলাৰ লগতে নৃত্য, গীত, নাটক এইবোৰ হৈছিল। এতিয়াও আমাৰ পূৰ্ণাংগ নাটকখন বছৰে বছৰে চলি থাকে। আৰু এই বিহুখনৰ লগত আগত যেতিয়া মানুহবিলাকৰ যিটো আমাৰ সহযোগ আছিল, এতিয়া হয়তো ব্যস্ততাৰ মাজত সময়ৰ সলনিৰ লগে লগে মানুহৰ ব্যস্ততা বাঢ়ি গৈছে। অলপ আগতীয়াকৈ সহযোগটো কমি থাকে, কিন্তু আমাৰ অনুষ্ঠান কেইদিন সম্পূৰ্ণ সহযোগ পাওঁ। আৰু আমাৰ ইয়াত এটা নিৰ্দিষ্ট এটা ইনকামৰ পথ নাই। আমি গোটেই আৰ্থিক দিশটো আমি মানুহৰ ওপৰত, জনসাধাৰণৰ ওপৰত উপভোগ কৰি হেৰি কৰিব লাগে। সেইকাৰণে আমাৰ কিছুমান অনুষ্ঠান আমি জাক জমকতাৰে পাতিব অলপমান অসুবিধা হয়, কাৰণ আমাৰ সেই আৰ্থিক বাকী মানুহৰ যিটো সহযোগ, যিটো আমাৰ খেলা ধূলা, নাটক, গীত, যিটো সহযোগ আমাৰ আগৰ 19 বছৰ আগৰ যিটো আছিল সেইটোকে বাৰু এনেকৈ চলি আছে। এতিয়া আমি ব্যস্ততা বাঢ়িছে, সময় দিব নোৱাৰে। তাৰ কাৰণে আমি কিছু ক্ষেত্ৰত সমিতিয়ে কিছুমান অসুবিধাও পাওঁ, কিন্তু সেই অসুবিধাবোৰ খন্তেকীয়া। আমি সমস্যাবিলাক মুখামুখি সমাধান কৰিব পাৰোঁ। এতিয়া বৰ্তমান আমাৰ 39 বছৰ আমি টাৰ্গেট কৰিছোঁ, আমি সোণালী জয়ন্তী ধুমধামেৰে পাতিম বুলি আমাৰ এটা লক্ষ্য আছে। আৰু সেই লক্ষ্যটো আমি লগত ৰাখি আমি এই আজি 39 আৰু 11টা বছৰৰ পিছত আমি সোণালী জয়ন্তী পাতিম। সেইখিনিলৈ আমি পূৰা এটা খামোচ মাৰি ধৰি আছোঁ যে বিহুখন আমি দপদপে উন্নতি বা জাক জমকতাৰে নিবলৈ আমি চেষ্টা কৰিম। এয়া হ'ল আমাৰ ভাইটি দিগন্ত আৰু মাধৱ বুলিও মাতে, সেইকাৰণে তোৰ নতুনকৈ এটা দিগন্ত মাধৱ ব্লগ। আপোনালোকৰ সহযোগ বিচাৰিছোঁ অকণমান আগলৈ উঠি যায় যেন। সেইকাৰণে আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, চাৰ্চ কৰক, ছাবস্ক্ৰাইব কৰক। আপোনালোকৰ হাজিৰ কৰি আবেদন কৰিছোঁ। ধন্যবাদ, অশেষ ধন্যবাদ জানিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ ভোগালী বিহু কমিটিৰ পৰা দিগন্ত মাধৱ ব্লগ ইউটিউব চেনেলত। সকলোৱে পালমাৰি বুলি চায়। আনে কৰি দিয়া অভিনেতা নিজে বুলি ভাবি কোনো কামেই কৰিব নোখোজে। মইহে জানো কিমান দুখত একাকাৰ কৰি হস্পিটেলখন বনাইছোঁ।
এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক জনাব কমেণ্টত। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে। আৰু মোৰ বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ'টো মই পূৰা কৰি আপলোড কৰিব নোৱাৰিলোঁ। মই ইয়াৰ ছেকেণ্ড পাৰ্টটো জল্দি আপলোড কৰিম। এই বিহুৰ মঞ্চতে এখন সুন্দৰ পূৰ্ণাংগ নাট ইয়াত প্ৰদৰ্শন কৰিব। সেই পূৰ্ণাংগ নাটখন মই টোটেলি আপোনালোকৰ ওচৰত আপলোড কৰিম, আপোনালোকে চাব। আৰু নেক্সট ব্লগবোৰ ধামাকা হ'ব। মোৰ ব্লগৰ বিশেষ প্ৰেক্টিচ নাই, যিহেতু মই সদায় কৈ আছোঁ আগৰ ভিডিঅ'কেইটাত, তথাপিও মই বনাব যত্ন কৰি আছোঁ। যদি কিবা ভুল হৈছে আপোনালোকে মোক কমেণ্ট কৰি ক'ব। আৰু মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পূৰা ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ, তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা সুধিছোঁ। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।